Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সবে ভালে আছে, ময়ো ভালে আছো। প্ৰথম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আমাৰ ইয়াতে কৰিশ্মাতে তানবিৰতে ৰুম শিফট কৰি আছে। ইয়াতে বেলেগত আছিল ইমান দিন আমি লগ ধৰিছো। আজিৰ পৰা আমি একেলগে থাকিম। আজি তানবিৰতৰ ৰুম শিফট কৰাৰ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে দেখিব কেনেকে কিমান কষ্ট হয় ৰুম শিফট কৰা। এতিয়া আপোনালোকে চাব। ভাগৰি গৈছো। আৰু ঘৰটো ভিতৰত চাবলৈ ইমান এলাগি হৈ গৈছে, ইমান জাবৰ-জোথৰ হৈ গৈছে। এফালে হাঁহি লাগি আছে, কৰিশ্মাৰ খুব ফূৰ্তি, এফালে কষ্ট কৰি আছে। আৰু এয়া আমাৰ হালিমা দিদি আপোনালোকক দেখাই আছো। ইহঁতে মানে এইমাত্ৰ হেৰি কৰি আছে, বস্তু জাষ্ট আনিব। চাওক ৰুমটো ভিতৰত যোৱা তুমি। এই চাব পাৰিছে আমি ইমান মানুহ নাই, আমাৰ সিঙ্গল মানুহ দুজন, সেইকাৰণে আমি সিঙ্গল ৰুমে লৈছো। সৰু এইটো ৰুম কালাৰ চালাৰ একো নাই। কোৱা হে গাইস, আপোনালোকে চাব পাৰিব তানবিৰে ৰুম শিফট কৰি আছে আজি। এতিয়া চাব পাৰিছে কেনেকুৱা অৱস্থা হৈ গৈছে, একদম অৱস্থা বেয়া। সেইখিনি আপোনালোকে চাব পাৰিব। লৈ গ'ল মোৰ অৱস্থা, কেৰাচিন তেজপাতা হৈ গৈছে। তো গাইস, হালিমা অফিচিয়েল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই তানবীৰ আৰু মোৰ বাইদেউ হয়। আমি প্ৰায় 2 বছৰ ধৰি আমাৰ চিনাকি হয়, কিন্তু চিনাকি বুলিবলৈ মানুহৰ কয় কিছুমান চিনাকি থাকে বা আপোন ৰিলেশ্যন বুলি ক'ব পাৰি। তো আমি চিনাকি হৈ আমাৰ এনেকুৱা এটা ৰিলেশ্যন হৈ গৈছে, আমাৰ বাই ভনীৰ নিচিনা এটা সম্পৰ্ক। মোৰ নিজৰ ভাইটিৰ নিচিনা খুব বেছি মৰম কৰে বাইদেৱে। আৰু য'তে ফুৰিবলৈ যাওঁ আমি একেলগে যাওঁ। আৰু বাকী আমাৰ বাইদেউৰ যিটো চেনেল আছে চবে মৰম ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব। আমাৰ বাইদেউ ভিডিঅ' বনাই খুব বেছি ভাল পায় আৰু ব্লগটো ষ্টাৰ্ট কৰি আছে। আৰু এই চেনেলটো মই নিজে বনাই দিছোঁ। চেনেলটো মই নিজে চেষ্টা কৰিম ভালকৈ আৰু যাতে ভিডিঅ'বিলাক দিব পাৰে সদায়। আৰু আমি মানে মই চাই এতিয়া মোৰো এতিয়া হেবিট হৈ গ'ল যে ময়ো বনোৱা ষ্টাৰ্ট কৰোঁ। হয় সেইটো কাৰণে। আৰু চবে মৰম কৰিব, ছাপোৰ্ট কৰিব, যেনেকৈ মোক মৰম ছাপোৰ্ট কৰিছে। আমাৰ বাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু আজি প্ৰথম ব্লগ হয়, তো তোমাৰ কেনেকুৱা লাগিছে প্ৰথম ব্লগটো বনাই? মই মানে অলপ ভয় লাগি আছে, অলপমান নাৰ্ভাছ ফিল হৈছে, যিহেতু আমাৰ ভিডিঅ'ত আহে, কিন্তু নিজৰ চেনেলত যেতিয়া প্ৰথম নিজক ইন্ট্ৰডাকশ্যন দিব লগা হয় তেতিয়া অলপমান নাৰ্ভাছ চবৰে ফিল হয়। চ' বাইদেউ তেনেকুৱা অকণমান নাৰ্ভাছ ফিল হৈছে, কিন্তু লাহে গৈ এনেই আদত হৈ যাব। আৰু ধুনীয়াকৈ তুমি একদম টেইলাৰ বনি যাবা এটা সময়ত। ৰাইজৰ মৰম থাকিব, ৰাইজৰ মৰম আশীৰ্বাদ থাকিব। আৰু আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। আৰু আমি যিহেতু আজি ৰুম আমি তলত আছিলোঁ, 2nd ফ্ল'ৰত। আমাৰ ৰুমৰ মানে ভাড়াটো অলপ বেছি আছিলে, লাজ লাগিব লগা কথা নহয়। আমি দুখীয়া মানুহ, সেইকাৰণে কম দামী ৰুমত আহিছোঁ। সৰু মানুহ সৰু ৰুমতে থাকিম। চ' আমি সেয়াই দৃশ্য অলপমান দেখাবলৈ চেষ্টা কৰিম যে আমি ৰুমটো শিফ্ট কৰি আছোঁ, কেনেকৈ কি কৰি আছোঁ, হয় নহয়? যে সদায় আমি এতিয়া বাইদেউহঁতৰ লগত ৰাতিপুৱা হ'লে বাইদেউহঁতৰ লগতে আমি একেলগে ব্ৰাছ কৰিম। চব মানে একেলগে ভাল লাগিছে খুব বেছি। আমি কাৰণ 1 বছৰ দিন প্ৰায় আমি একেলগে আছিলোঁ, 1-1.5 বছৰ দিন। কিন্তু মাজত আমি হঠাৎ বেলেগত ৰুম ল'বলগীয়া হ'ল। এতিয়া আকৌ আপোনালোকৰ কাষ চাপি আহিছোঁ, আমাৰো খুব বেছি ভাল লাগি আছে। বাকী আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো। যদি আপোনালোকে ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগে কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক আমাৰ কৰিশ্মাই আলনা কি কৰি আছে, এনেকৈ ঘূৰাই দিয়ক কেমেৰাটো। আলনা চাফা কৰি আছে, কৰিশ্মা কামত লাগি আছে বেচেৰি। কিন্তু মোতকৈ বেছি তাৰে কষ্ট হয় বাৰে ৰুম শিফ্ট কৰিলে। চ' সেয়াই তাই লাগি আছে পূৰা কামত। আৰু আমি কাম বন কৰিম, ৰুম শিফ্ট কৰিম, আমিও হেল্প কৰিম। বাইদেউহঁতেও যথেষ্টখিনি হেল্প কৰি আছে আৰু কৰে। চ' ভিডিঅ'টো আমি দেখাবলৈ চেষ্টা কৰিম। আজি আমাৰ দিনটো কেনেকুৱা গ'ল, আমাৰ বাইদেৱে কিহেদি ভাত খালে এইটো দেখাবলৈ চেষ্টা কৰিম। আৰু আমি শাক বেল দি ভাত খালো। আজি বতৰটো একদম ধুনীয়া, ৰুম শিফ্ট কৰাৰ দিনেই হয় আজি, হয়নে? ৰদ চদ ইমান নাই, সেইকাৰণে অলপ ভাল হৈছে, ইমান ভাগৰা নাই। ভাগৰাও নাই সিমানকে। চ' দেখাবলৈ চেষ্টা কৰিম। আৰু তুমি ভাত কিহেৰে খোৱা অকণমান দেখাই দিবা। আৰু মইতো কৈ দিলোঁ মই শাক বেলেদি খাইছোঁ, মোৰ ফেভৰেট হয় শাক, মানে জাতিলাও ৰঙালাও শাকেই হওক, তোমাৰ লাই শাক বুলি কয় নেকি, লাই পাত মানে বইল আছিল, অলপ খাই ল'লোঁ আমি। কাৰণ অকণমান এনাৰ্জিও দৰকাৰ, কাৰণ বস্তুবিলাক উঠাওঁতে ওপৰত কষ্টও হয়, ৰুম শিফ্ট কৰা বহুত কষ্ট হয়। চ' এইটো কাৰণে চব কাপোৰখিনি